হাই ফ্ৰেণ্ড, আজি মই কটৰা চাট বনাম। তাৰ কাৰণে মই লোৱা বস্তুখিনি চাওকচোন। মই এবাটি ময়দা লৈছোঁ, আধা বাটি চুজি লৈছোঁ, অকণমান নিমখ দিছোঁ আৰু কেইটামান মই কালজিৰা দিছোঁ। আৰু মই ৰিফাইন অইল লৈছোঁ, আপোনালোকে ঘিউটো বনাব পাৰে। এনেকুৱা হ'লে গম পাব আৰু খুব ধুনীয়া হৈছে। মুঠি মাৰিলে মুঠি হৈ যায়। এনেধৰণে মুঠি 10-15 মিনিটমান আমি থৈ দিব লাগিব। এতিয়া মই ধুনীয়াকৈ মঠি থোৱা আটাৰ পৰা ইমান সৰু লাডুৰ নিচিনা এটা লৈ লৈছোঁ। এতিয়া মই বেলিম। এনেদৰে বেলি লৈছোঁ। তাৰপিছত কাটা চামুচ এখনে এনেকৈ ছাইডবিলাক অলপ ফুটা কৰি দিছোঁ, যাতে তেলত দিয়াৰ পিছত ই ফুলি নাযায়। এতিয়া এনেকুৱা সৰু বাতি এটাত মই ধুনীয়াকৈ অকণমান তেল লগাই লৈছোঁ। এতিয়া এইটো মই ধুনীয়াকৈ বাতিটো আকাৰত ধুনীয়াকৈ বহাই দিম। ধুনীয়াকৈ কুচটো এনেকৈ দি দিছোঁ। দেখিছেনে? এতিয়া এইটো মই ধুনীয়াকৈ এনেকৈ তেলত দি দিম। দেখিছেনে কিমান ধুনীয়াকৈ উঠি গ'ল। এইটো দেখিছেনে কিমান ধুনীয়াকৈ এটা বাতিৰ নিচিনা হৈ গ'ল। দেখিছেনে? মই এনেকৈ আকৌ এটা আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়াকৈ ৰুটিৰ নিচিনাকৈ বেলি ল'ব আৰু এনেকৈ কাটা চামুচ এখনে এনেকৈ গোটেই জেগাবিলাক ফুটা কৰি দিব, নহ'লে তেলত দিলে আকৌ ফুলি যাব। এনেকুৱা এটা বাতি লৈ ল'ব, তাত এনেকৈ দি দিব। আপুনি সৰু ডাঙৰ বাতি যি হ'লেও ল'ব পাৰিব। তাত আপুনি এনেকৈ আকৌ কৰি দিব।
এনেকৈ তেলত দি দিব। তাৰপিছত ধুনীয়াকৈ এই বাতিটো দেখিছে নিজে নিজে এৰ খাই গৈছে। তাৰপিছত আপুনি ধুনীয়াকৈ চাৰিওফালৰ পৰা এনেকৈ তেলত সেকি দিব। সি ধুনীয়া এটা বাতিৰ শ্বেপ লৈ ল'ব। এয়া দেখিছেনে এটা কিমান ধুনীয়া বাতিৰ শ্বেপ লৈ লৈছে। এয়া দেখিছেনে মই যে বনাইছিলোঁ কটৰীটো, এইটো তো বাতি আকাৰত কি ধুনীয়াকৈ হেৰি হৈছে আৰু যথেষ্ট দেখিছে কিমান কটকটীয়া। এইটোত মই এতিয়া সজাবৰ কাৰণে আপোনাক বস্তুখিনি দেখুৱাই আছোঁ। মই কেইটামান এনেকুৱা দেশী বুট লৈছোঁ, আপুনি যি দিয়ে, আপোনাৰ মটৰো দিব পাৰে, যি দিয়ে আপোনাৰ কথা। এয়া আলু লৈছোঁ, বইল আলু মই কাটি লৈছোঁ, বইল আলুখিনি ধুনীয়াকৈ। তাত মই এতিয়া অকণমান নিমখ ব্যৱহাৰ কৰিম, অকণমান ক'লা নিমখো ব্যৱহাৰ কৰিছোঁ, অকণমান পিচি থোৱা জিৰা গুড়ি, আমচুৰ পাউডাৰ অকণমান দিছোঁ আৰু লগতে মই ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া। তাত এতিয়া মই 2 চামুচমান দৈও দি দিছোঁ। লগতে মই তেঁতেলীৰ চাটনি অকণমানো দি দিছোঁ। এতিয়া আটাইখিনি ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। এতিয়া মই আপোনালোকক সজাই দেখুৱাম। এতিয়া মই তাত আলুখিনি যে পেষ্টটো বনাই থৈছিলোঁ সেয়া দিম, লগতে অকণমান পিঁয়াজ দিম, অকণমান বিলাহী কাটি থৈছিলোঁ সেয়া দিছোঁ, অকণমান ধনিয়া দিছোঁ, লগতে মই গ্ৰীণ চাটনি অকণ বনাই থৈছিলোঁ, লগতে মই এয়া ফেটি থোৱা দৈ অকণমান দিছোঁ, এয়া অকণমান চচ দিছোঁ, তাৰ ওপৰতে মই অকণমান তেঁতেলী দিছোঁ। আৰু মই অকণমান ভুজিয়া ব্যৱহাৰ কৰিছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।